নমস্কাৰ বন্ধুসকল, মোৰ নাম তাপস আৰু টেকলক আছামিজ ইউটিউব চেনেলত আপোনালোকক বহুত বহুত স্বাগতম জনালো বন্ধুসকল। তো আপোনালোকৰ বাবে আজি লৈ আনিছো মই গৰম গৰম টেক নিউজ। তো বন্ধুসকল ভিডিঅ'খন চাই থাকক শেষলৈকে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক নিশ্চয় কৰি দিব বন্ধুসকল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। তো বেছি দেৰি নকৰি ভিডিঅ'খন তো বলক আৰম্ভ কৰোঁ। প্ৰথম আমি গুগল ফালৰ পৰা ষ্টাৰ্ট কৰো বন্ধুসকল। তো গুগল ফালৰ পৰা বন্ধুসকল গুগল পিক্সেল 4 বন্ধুসকল আপোনালোকক কৈ আছিলো মই গুগল পিক্সেল 4 বুলি। তো বন্ধুসকল এইটো অফিচিয়েলি লিক আহি গ'ল বন্ধুসকল। এইটো 15 অক্টোবৰ বন্ধুসকল ঘোষণা কৰিব বন্ধুসকল, এনাউন্সমেন্ট কৰিব বন্ধুসকল 15 অক্টোবৰত। তো বন্ধুসকল মোবাইলখন এনেকুৱা হ'ব বন্ধুসকল, অৰেঞ্জ কালাৰত থাকিব বন্ধুসকল, 3টা কেমেৰা বন্ধুসকল, 4 কোণীয়া বন্ধুসকল হ'ব পাৰে বন্ধুসকল কেমেৰাটো। তো বন্ধুসকল এনেকুৱা হ'ব বন্ধুসকল গুগল পিক্সেল 4 মোবাইলটো। তো বন্ধুসকল 15 অক্টোবৰ বন্ধুসকল এইটো এনাউন্সমেন্ট কৰি দিব বন্ধুসকল। তাৰপিছত বন্ধুসকল এইটো লঞ্চ কৰি দিব বন্ধুসকল। তাৰপিছত তো চাই থাকক বন্ধুসকল গুগল পিক্সেলে কি কৰে ন বন্ধুসকল এইবাৰ। তো বন্ধুসকল আৰু কোন নেক্সট আপডেট আহি আছে বন্ধুসকল ৰিয়েলমি ফালৰ পৰা বন্ধুসকল, ৰিয়েলমি X2 বন্ধুসকল। ৰিয়েলমি X2 ফোন ফ্লেগশ্বিপ ফোনত কাম কৰি আছে বন্ধুসকল। ৰিয়েলমি X2 বন্ধুসকল ইয়াত থাকিব পাৰে বন্ধুসকল, আহিব পাৰে বন্ধুসকল। স্নেপড্ৰাগন 855 প্লাছ আৰু 65 ওৱাট সুপাৰ ফাষ্ট চাৰ্জিং বুক প্লাছ 2.0 বন্ধুসকল ইয়াত সুপাৰ ফাষ্ট চাৰ্জিং 60 ওৱাট লগত বন্ধুসকল আহিব পাৰে বন্ধুসকল। এনেকুৱা কাম কৰি আছে বোলে বন্ধুসকল ৰিয়েলমি X2 Pro বন্ধুসকল, এনেকুৱা সুপাৰ ফ্লেগশ্বিপ ফোন বোলে কাম কৰি আছে এনেকুৱা। তো দেখা যাওক বন্ধুসকল ৰিয়েলমি X2 Pro বন্ধুসকল কি বন্ধুসকল ইয়াৰ স্পেক বিলাক কি লৈ আনে। তো বন্ধুসকল দেখা যাওক বন্ধুসকল নেক্সট আপডেটত যদি আহে আপোনালোকক মই আপডেটটো দি দিম ন বন্ধুসকল। তো এনেকুৱা বন্ধুসকল ৰিয়েলমি X2 বন্ধুসকল। তো নেক্সট আপডেট আহি আছে বন্ধুসকল কি কম বন্ধুসকল, ইণ্ডিয়া আৰু পাকিস্তান বোলে না বন্ধুসকল। ইণ্ডিয়া আৰু পাকিস্তান যেতিয়া বন্ধুসকল যুদ্ধ হ'ব ন বন্ধুসকল, যেতিয়া যুদ্ধ হ'ব তেতিয়া বোলে বন্ধুসকল ইয়াত আমাৰ পুৰা দুনিয়াত মানে লগে লগে বন্ধুসকল লগে 125 মিলিয়ন বন্ধুসকল মানুহ ইয়াত যদি পৰমাণু হামলা যদি হয় ন বন্ধুসকল, তেতিয়া বোলে বন্ধুসকল লগে বন্ধুসকল 125 মিলিয়ন মানুহ লগে মৰি যাব বন্ধুসকল, ধ্বংস হৈ যাব বন্ধুসকল। চেছ কি কৰিম আৰু আমি মৰিম কি কৰিম। এইটো বন্ধুসকল এনেকুৱা বন্ধুসকল যে কৈ আছে বন্ধুসকল যে কথা বন্ধুসকল কৈ আছে বন্ধুসকল 2025 লৈকে বন্ধুসকল কিজানি হ'ব পাৰে বোলে বন্ধুসকল। এনেকুৱা মানে সম্ভাৱনা আছে বোলে বন্ধুসকল, ইণ্ডিয়া আৰু ভাৰত আৰু পাকিস্তান বোলে যুদ্ধ হ'ব বন্ধুসকল। তো যুদ্ধ হোৱাৰ লগে যদি পৰমাণু হামলা যদি হয় তেতিয়া লগে 125 মিলিয়ন ধ্বংস মৰি গলো। ধ্বংস হ'ব আৰু দুনিয়া আমাৰ পৃথিৱীটো নহ'ব মানে দুনিয়া মানে ইণ্ডিয়া আৰু পাকিস্তান মানে আধা আধি পুৰা ধ্বংসই হৈ যাব বন্ধুসকল। পৰমাণু হামলা যদি কৰিব ন কোনে বাচিব, পুৰা ধ্বংসই হৈ যাব। তো কি হয় বন্ধুসকল 2025 বন্ধুসকল হ'ব পাৰে বন্ধুসকল, এনেকুৱা বোলে কৈ আছে বন্ধুসকল। তো বন্ধুসকল নেক্সট আপডেট আহি আছে বন্ধুসকল ৰেডমি 8 বাজেট ফোন বন্ধুসকল লঞ্চ কৰিব পাৰে বন্ধুসকল এই মাহত। তো ৰেডমি বাজেট ফোন বোলে বন্ধুসকল এক্সপেক্টেড কৰি আছে বন্ধুসকল। ইয়াত স্নেপড্ৰাগন 439 বন্ধুসকল, কোৱালকম স্নেপড্ৰাগনৰ 439 প্ৰচেছ ইয়াত চিপছেট থাকিব পাৰে বন্ধুসকল, আৰু 5000 mAh বন্ধুসকল ইয়াত বেটাৰী থাকিব পাৰে বন্ধুসকল, 5000 mAh বেটাৰী। তাৰ লগত ডিসপ্লে থাকিব পাৰে 6.21 ইঞ্চৰ লগত বন্ধুসকল, HD প্লাছ ডিসপ্লে হ'ব পাৰে বন্ধুসকল ইয়াত। ৰেডমি 8 বন্ধুসকল, ৰেডমি 8A বন্ধুসকল লঞ্চ হৈ গ'ল এই কেইটা দিনতে বন্ধুসকল, এই কেইটা সপ্তাহতে। তো আকৌ এইবাৰ ৰেডমি 8টো অহাই নাই বন্ধুসকল। তো ৰেডমি 8A আগতে লঞ্চ কৰি দিছিলে। তো বন্ধুসকল এতিয়া আহিব বন্ধুসকল ৰেডমি 8A বন্ধুসকল। তো লঞ্চ কৰিব পাৰে বন্ধুসকল এই সপ্তাহত, মানে এই সপ্তাহতে বন্ধুসকল 9 অক্টোবৰত বন্ধুসকল লঞ্চ কৰিব পাৰে বন্ধুসকল। তো ইয়াৰ প্ৰাইচখন থাকিব পাৰে বোলে বন্ধুসকল ইয়াত 8,999 টকা বন্ধুসকল ইয়াত থাকিব পাৰে। ৰেডমি 8A কৰি অলপ বেছি হ'ব পাৰে বন্ধুসকল। তো 3GB ৰেম যিটো ফাষ্ট চাৰ্জিঙৰ লগত আহিব পাৰে বন্ধুসকল, টাইপ চি পৰ্ট হ'ব পাৰে বন্ধুসকল ইয়াত। আৰু বন্ধুসকল নেক্সট আপডেট আহি আছে বন্ধুসকল অপো ফালৰ পৰা অপো ৰেনো বন্ধুসকল। অপো ৰেনো 2 বন্ধুসকল এতিয়া অফাৰ চলি আছে বন্ধুসকল এমাজন ফ্লিপকাৰ্টৰ বন্ধুসকল। অপো সিৰিজ যিটো অপো স্মাৰ্টফোন বন্ধুসকল, সকলো স্মাৰ্টফোন অপো ফালৰ পৰা সকলো স্মাৰ্টফোনে বন্ধুসকল ফ্লিপকাৰ্ট আৰু এমাজন বন্ধুসকল অফাৰ হৈ আছে বন্ধুসকল। যদি আপোনালোকে অপো ভাল পায় অপো স্মাৰ্টফোন তেনেহ'লে অপো স্মাৰ্টফোন ল'ব পাৰে বন্ধুসকল ফ্লিপকাৰ্ট আৰু এমাজনত বন্ধুসকল। তো অফাৰ চলি আছে বহুত, 31 অক্টোবৰলৈকে বন্ধুসকল এইটো অফাৰ চলি থাকিব বোলে বন্ধুসকল, এনেকুৱা কৈ আছে বন্ধুসকল। এমাজন আৰু ফ্লিপকাৰ্টত আপোনালোকে গৈ চাবা এবাৰ।
অফাৰ চলি আছে নে নাই বন্ধুসকল চাই ল'বা। তো যদি অপো স্মাৰ্টফোন ভাল লাগে তেনেহ'লে অপো কিনি ল'ব বন্ধুসকল। কোনটো ভাল লাগে আপোনালোকে? অপো ৰেনো 2 আছে, অপো ৰেনো 10X জুম, অপো K3 A9 2020 এনেকুৱা বন্ধুসকল অপো সিৰিজ অপো স্মাৰ্টফোন বন্ধুসকল অফাৰ চলি আছে। তো বন্ধুসকল নেক্সট আপডেট আহি আছে বন্ধুসকল OnePlus ফালৰ পৰা OnePlus 70 বন্ধুসকল লঞ্চ কৰিব পাৰে বন্ধুসকল। এই মাহতে বন্ধুসকল OnePlus 70 Pro বন্ধুসকল লিক হৈ আহিছে বন্ধুসকল। ইয়াৰ লঞ্চ কৰিব পাৰে বন্ধুসকল অক্টোবৰত বন্ধুসকল 10 তাৰিখতে এই অহা সপ্তাহত মানে অক্টোবৰ 10 তাৰিখত বন্ধুসকল এইটো লঞ্চ হ'ব পাৰে বন্ধুসকল। আপোনালোকক কৈ দিলোঁ যে OnePlus 7 Pro বন্ধুসকল লঞ্চ হৈছিলে। তো বন্ধুসকল এতিয়া OnePlus 70 বন্ধুসকল লঞ্চ হ'ব পাৰে বন্ধুসকল। তো বন্ধুসকল এনেকুৱা হ'ব মোবাইলখনটো বন্ধুসকল চেম তেনেকুৱাই হ'ব বন্ধুসকল। OnePlus 7 Pro নিচিনাই হ'ব বন্ধুসকল। OnePlus 70 আছিলে বন্ধুসকল। তো ঠিক তেনেকুৱাই হ'ব পাৰে বন্ধুসকল। তো কৈ দিলোঁ এনেকুৱাই হ'ব পাৰে। তো বন্ধুসকল নেক্সট আপডেট আহি আছে বন্ধুসকল Xiaomi ফালৰ পৰা। Xiaomi যে এই যোৱা কেইটামান মাহত বন্ধুসকল Xiaomi Mi CC9 Mi A3 Mi CC9 টো বন্ধুসকল Mi A3 বন্ধুসকল এনেকুৱা কনভাৰ্ট হৈ আহিছিলে বন্ধুসকল। তো এইবাৰ বন্ধুসকল Xiaomi ফালৰ পৰা Xiaomi Mi CC9 Pro লঞ্চ হ'ব পাৰে বন্ধুসকল এই মাহত বা অহা মাহত। তো বন্ধুসকল এই মাহত হ'ব পাৰে ফাইনেলি অফিচিয়েলি। তো Xiaomi Mi CC9 Pro তো আপোনালোকক কৈ দিওঁ যে বন্ধুসকল এনেকুৱা বন্ধুসকল মোবাইলখন বহুত বঢ়িয়া হ'ব বন্ধুসকল। ইয়াত স্নেপড্ৰাগন বন্ধুসকল 730G বন্ধুসকল আহিব পাৰে বন্ধুসকল। ইয়াত আৰু কৈ দিওঁ যে বন্ধুসকল ইয়াত কোৱাড কেমেৰা বন্ধুসকল আহিব পাৰে বন্ধুসকল। 108 মেগাপিক্সেল আহিব পাৰে ইয়াত বন্ধুসকল Xiaomi Mi CC9 Pro বন্ধুসকল। তো বঢ়িয়া কেমেৰা হ'ব ইয়াত আহিলে। যদি 108 মেগাপিক্সেল আহে তো বঢ়িয়া কেমেৰা হ'ব বন্ধুসকল। Mi CC9 বহুত ভাল হৈ যাব বন্ধুসকল। বাজেট ফোন হ'ব পাৰে বন্ধুসকল। এইটো অক্টোবৰত বন্ধুসকল লঞ্চ কৰিব পাৰে বন্ধুসকল। 24 তাৰিখত বন্ধুসকল অক্টোবৰত এই মাহত। তো দেখা যাওক বন্ধুসকল কি কৰে বন্ধুসকল Xiaomi ফালৰ পৰা। তো Xiaomi লঞ্চ কৰে নে নকৰে তো বন্ধুসকল দেখা যাওক ন। তো নেক্সট আপডেট আহি আছে বন্ধুসকল গুগল ফালৰ পৰা। তো গুগল মই আপোনালোকক কৈ দিছিলোঁ যে গুগল এইবাৰ আকৌ বন্ধুসকল 15 তাৰিখত এনাউন্সমেন্ট কৰিব পাৰে বন্ধুসকল গুগল পিক্সেল বাডছ ইয়াৰফোন বন্ধুসকল। তো এনাউন্সমেন্ট কৰিব পাৰে বন্ধুসকল ৰিয়েলমি নহয় গুগল পিক্সেল 4 লগত বন্ধুসকল একেলগে এনাউন্সমেন্ট আছে বন্ধুসকল 15 তাৰিখত বন্ধুসকল। তো গুগল পিক্সেল 4 লগত বন্ধুসকল গুগল বাডছ ইয়াৰফোনো বন্ধুসকল ইয়াত লঞ্চ কৰিব পাৰে। তো বন্ধুসকল দেখা যাওক কি কৰে ন বন্ধুসকল। তো আজি টেক নিউজ বন্ধুসকল ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব নিশ্চয়। তো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, বেল আইকনটোৰ লগতে দবাই ল'বা বন্ধুসকল। তো আজি টেক নিউজটো ইমানতে বন্ধুসকল সামৰিলোঁ। তো বাই।